আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ'বোৰ চাবৰ বাবে বা এনেধৰণৰ খবৰসমূহ যদি পাব বিচাৰে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো বজাই দিব আৰু মোৰ ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, কৰোনা মহামাৰীয়ে আজিও ৰাজ্যখনত এক ভয়াৱহতাৰ সৃষ্টি কৰিছে। অসমত আকৌ ৩,১৩৭ জন ক'ভিড পজিটিভ, ১৫ জনৰ মৃত্যু। অসমত সোমবাৰে ৩,১৩৭ জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। বন্ধু-বান্ধৱীসকল, তেতিয়াহ'লে ভাবক ৰাজ্যখনত কৰোনা মহামাৰী কেনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰি আছে। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 2,40,670 জনলৈ পাইছে বৃদ্ধি। ইফালে দিনটোত ৰাজ্যত সুস্থ হৈছে 828 জন লোক আৰু 15 জন লোকে হেৰুৱাইছে প্ৰাণ। এতিয়াও অসমত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 17,764 জন ৰোগী।